हेलो एवरीवन बिहु आपनालोकर केनेकुवा चलिसे बारू আজি আমি আহিলো মন্দিৰলৈ মানে আজি যেহেতু মানুহৰ বিহু তো हे কাৰণে মা মই ভন্টি শিৱ আমি গুটেইটা আহিলো মন্দিৰলৈ আৰু ইয়া পূজা দি মেলি পখাটো খাই ললো আৰু আমি হলো অসমীয়া অসমৰ মানুহে বিহু বুলি ক'লে একদম বলিয়া আৰু এই দিনটো প্ৰতি বছৰে আহে যদিও প্ৰতি বছৰে এই দিনটো কাৰণে ইমান হেপাহেৰে ৰৈ থাকো নহয়নে তো মোৰ ভাল লগা দিনটো মই মন্দিৰৰ পৰা ষ্টাৰ্ট কৰো বুলি মাক মই কলো মন্দিৰলৈ যাওঁ বুলি তো আমি গুটেইটা আহিলো আৰু এতিয়া পূজা দি মেলি এয়া এডাল দি পঠাইছে আমি যেহেতু হনুমান মন্দিৰত আছিলো তো ঘৰত লগাবলৈ দি পঠাইছে আৰু ঘৰলৈ আহি ডাইৰেক্ট ভাত খাবলৈ আহিলো আইতাহঁতৰ ঘৰত মানে আজি আইতাহঁতৰ সুকত দিছে আপোনালোকৰ গৰু বিহু দিনা দিয়ে নে মানুহ বিহুৰ দিনা দিয়ে সুকত কমেন্ট কৰিব দেই মই খাই ললো আৰু ইমান টেস্টি হৈছে ন খাবলৈ আৰু ভাতকেইটা খাই পেনে অলপমান ৰেষ্ট লওঁ বুলি যাওঁতে তেতিয়া বিহু খাবলৈ কোন আহিলে চাওকচোন এয়া আমাৰ পোৱালি মানে শিৱভাগৰ ভনিয়েকৰ পুতেক আৰু এইজনী শিৱৰ ভাগৰ ভন্টি মানে মোৰ ভাগৰ সম্বন্ধত আইতা ময়ো নামকাৰীয়ে মাতো বাৰু দেই আৰু বহুত দিনৰ মূৰত মোক কলেজতো আহিছে ইমানকে লৈ আন বুলি কওঁ নানে আজি ফাইনেলি আহিলে আৰু তাৰ লগত মই অলপমান টাইম স্পেন্ড কৰো এয়া কথা পাতিছো কি কৈছে মই বুজি পোৱা নাই হলেও আৰু আহি দেখিছেনে তাৰ জেঠাইকৰ ঘৰত আহি বিৰাট ফূৰ্তি কৰিছে বাৰু হেপী ৰঙালী বিহু সকলোলৈকে আজিলৈ আহিছো বাই